বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আপোনালোকৰ বাবে ডিসেম্বৰ মাহৰ কেইটামান ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন উত্তৰ আগবঢ়াইছো আশা কৰো প্ৰশ্নকেইটাৰ পৰা আপোনালোক বহুতো উপকৃত হ'ব আহকচোন পলম নকৰি প্ৰশ্নকেইটাৰ ফালে আগবাঢ়ো প্ৰথম প্ৰশ্নটো হ'ল অলপতে কেইখন আসনৰ বাবে বিটিচিৰ 4খন জিলাত নিৰ্বাচন অনুষ্ঠিত হৈছিল এই প্ৰশ্নৰ উত্তৰটো হ'ল 40খন আসনৰ বাবে বিটিচিৰ 4খন জিলাত নিৰ্বাচন অনুষ্ঠিত হৈছিল এই নিৰ্বাচনৰ ফলাফল কিছুদিনৰ আগতে ঘোষণা কৰে এই নিৰ্বাচনত বিপিএফে 17খন আসন পায় ইউপিপিএলে 12খন পায় জিএছপিয়ে এখন পায় বিজেপিয়ে 9খন পায় কংগ্ৰেছ এআইডিএফে এখন পায় আৰু ওডাৰ্ছে এখনো নাপায় অলপতে অসমৰ কোনখন অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয় ইয়াৰ উত্তৰটো হ'ল অসম চৰকাৰে 2020 চনৰ 13 ডিচেম্বৰ তাৰিখে দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে আৰু আপোনালোকক জনাই থওঁ যে দিহিং পাটকাই মাটিকালি হ'ল 231.65 কিলোমিটাৰ আৰু দিহিং পাটকাই অভয়াৰণ্যক স্থাপিত কৰা হৈছিল 2004 চনৰ 13 জুন তাৰিখে বিজয় দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰটো হ'ল 16 ডিচেম্বৰ তাৰিখে বিজয় দিৱস পালন কৰা হয় 1971 চনৰ 16 ডিচেম্বৰ তাৰিখে ভাৰত পাকিস্তানৰ লগত হোৱা যুদ্ধত ভাৰত বিজয় হোৱাৰ বাবে এই দিৱস পালন কৰা হয় 2021 চনৰ ভাৰতৰ গণতন্ত্ৰ দিৱসৰ সমাৰোহৰ বাবে মুখ্য অতিথি হিচাপে কাক আমন্ত্ৰিত কৰা হৈছে ইয়াৰ উত্তৰটো হ'ল 2021 চনৰ ভাৰতৰ গণতন্ত্ৰ দিৱসৰ সমাৰোহৰ বাবে মুখ্য অতিথি হিচাপে ইউকেৰ প্ৰাইম মিনিষ্টাৰ বৰিছ জনছনক আমন্ত্ৰিত কৰা হৈছে অলপতে 2020 চনৰ ফিফাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ খিতাপ পুৰুষ শাখাত কোনে জিকে ইয়াৰ উত্তৰটো হ'ল পোলেণ্ডৰ ফুটবলাৰ ৰবাৰ্ট লেৱানডস্কিয়ে 2020 চনৰ ফিফাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ খিতাপ জিকে 2019 চনত এই খিতাপ ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে জিকিছিল আৰু আপোনালোকক জনাই থওঁ যে ফিফা প্ৰতিষ্ঠা কৰা হৈছিল 1904 চনৰ 21 মে তাৰিখে ইয়াৰ হেডকোৱাৰ্টাৰ আছে ছুইজাৰলেণ্ডৰ জুৰিছত ইয়াৰ প্ৰেছিডেণ্ট হ'ল জিয়ানি ইনফেণ্টিনো কোনখন দেশৰ বাৰাকেট 2 প্ৰজেক্টৰ দ্বাৰা চন্দ্ৰত 2024 চনত মানুহ থাকিবৰ বাবে মহাকাশযান পঠোৱাৰ যোজনা বনাইছে ইয়াৰ উত্তৰটো হ'ল ইজৰাইলে বাৰাকেট 2 প্ৰজেক্টৰ দ্বাৰা 2024 চনত চন্দ্ৰত মানুহ থাকিবৰ বাবে মহাকাশযান পঠোৱাৰ যোজনা বনাইছে ইনষ্টাগ্ৰামত বিশ্বৰ সকলো প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত কোনগৰাকী ব্যক্তি প্ৰথম স্থানত আছে ইয়াৰ উত্তৰটো হ'ল ইনষ্টাগ্ৰামত বিশ্বৰ সকলো প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত পৰ্তুগালৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো প্ৰথম স্থানত আছে আৰু ভাৰতৰ প্ৰথম স্থানত আছে ভাৰতীয় ক্ৰিকেট দলৰ বিৰাট কোহলি অলপতে কাক অসমৰ ৰাজ্যিক সূচনা বিষয়া হিচাপে নিযুক্তি কৰা হৈছে ইয়াৰ উত্তৰটো হ'ল সমুদ্ৰগুপ্ত কাশ্যপক অসমৰ ৰাজ্যিক সূচনা বিষয়া হিচাপে নিযুক্তি কৰা হৈছে অলপতে 2020 চনৰ ফিফাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ খিতাপ মহিলা শাখাত কোনে জিকে ইয়াৰ উত্তৰটো হ'ল ইংলেণ্ডৰ মহিলা ফুটবলাৰ ৰুচি ব্ৰোঞ্জে 2020 চনৰ ফিফাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ খিতাপ মহিলা শাখাত জিকে অলপতে কাক আইটিবিপিৰ অতিৰিক্ত মহানিৰ্দেশক হিচাপে নিযুক্তি কৰা হৈছে ইয়াৰ উত্তৰটো হ'ল মনোজ সিং ৰাৱাটক আইটিবিপিৰ অতিৰিক্ত মহানিৰ্দেশক হিচাপে নিযুক্তি কৰা হৈছে আৰু আইটিবিপিৰ সম্পূৰ্ণ নামটো হ'ল ইণ্ডো টিবিটেন বৰ্ডাৰ পুলিচ ইয়াক গঠন কৰা হৈছিল 1961 চনৰ 24 অক্টোবৰ তাৰিখে ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত পাকিস্তান ক্ৰিকেট টীমৰ কোনগৰাকী স্পীড বলাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ইয়াৰ উত্তৰটো হ'ল পাকিস্তান ক্ৰিকেট টীমৰ স্পীড বলাৰ মহম্মদ আমিৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে অলপতে কোনখন দেশৰ চাংগি 5 নামৰ চন্দ্ৰযানখনে চন্দ্ৰৰ পৰা শিল আৰু মাটিৰ নমুনালৈ পৃথিৱীলৈ উভতি আহে ইয়াৰ উত্তৰটো হ'ল চীন দেশৰ চাংগি 5 নামৰ চন্দ্ৰযানখনে চন্দ্ৰৰ পৰা শিল আৰু মাটি নমুনালৈ পৃথিৱীলৈ উভতি আহে বিশেষ অধিসূচনা জাৰি কৰি সেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ কাৰ্যকাল কিমান দিনলৈ বৃদ্ধি কৰে ইয়াৰ উত্তৰটো হ'ল 2024 চনৰ 31 মাৰ্চলৈ সেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ কাৰ্যকাল বৃদ্ধি কৰে আৰু আপোনালোকক জনাই থওঁ যে সেবাৰ সম্পূৰ্ণ নামটো হ'ল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল 1962 চনৰ 29 জানুৱাৰী তাৰিখে ইয়াৰ ফাউণ্ডাৰ হ'ল এছ.চি. ৰাজখোৱা ইয়াৰ চেয়াৰমেন হ'ল ৰমেশ চান্দ জৈন আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে গুৱাহাটীত ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল গোৱা মুক্তি দিৱস কেতিয়া পালন কৰা হয়
ইয়াৰ উত্তৰটো হ'ল 19 ডিচেম্বৰ তাৰিখে গোৱা মুক্তি দিৱস পালন কৰা হয় 1961 চনৰ 19 ডিচেম্বৰ তাৰিখে গোৱাই পৰ্তুগালৰ পৰা মুক্তি লাভ কৰাৰ বাবে এই দিৱস পালন কৰা হয় অসমৰ বাগজানত সংঘটিত হোৱা তেল দুৰ্ঘটনাৰ অনুসন্ধান কৰিবলৈ পেট্ৰলিয়াম মন্ত্ৰালয় গঠন কৰি দিয়া কমিটিৰ মুখ্য কোন ইয়াৰ উত্তৰটো হ'ল সুভাষ চন্দ্ৰ লাল দাস তেওঁ অসমৰ বাগজানত সংঘটিত হোৱা তেল দুৰ্ঘটনাৰ অনুসন্ধান কৰিবলৈ পেট্ৰলিয়াম মন্ত্ৰালয়ে গঠন কৰি দিয়া কমিটিৰ মুখ্য বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে এইটো প্ৰশ্ন নতুন সংসদ ভৱনৰ শিলান্যাস কোনে কৰে এই প্ৰশ্নটো শুদ্ধ উত্তৰটো আপোনালোকে জানে যদি কমেন্ট কৰি জনাব প্ৰশ্নকেইটা চাই যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ প্লিজ নাপাহৰিব